Hey guys, welcome to a new vlog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ঈশান বৰা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। দুদিনমানৰ পৰা ভ্লগ কৰা হোৱা নাই, যিহেতু দেখিছে চশমা পিন্ধা নাই। মানে কি হ'ল যে সেইদিনাখন বিহুৰ পৰা অহাৰ পিছত চশমাখন ভাঙি থাকিলে আৰু সেইকাৰণে ভ্লগ কৰা হোৱা নাই। বাট ভাবিলোঁ যে নাই, ভ্লগ নকৰাকৈ ভাল লগা নাই, সেইকাৰণে ষ্টাৰ্ট কৰি দিলোঁ আজি ভিডিঅ'টো। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। লগতে আজি যিহেতু ইলেকশ্যনছ হয়, চ' ওলাই যাম এতিয়া ভোট দিবৰ কাৰণে। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভাবি চিন্তি নিজৰ স্বজ্ঞানে ভোট কৰিব। আৰু কি ক'ব পাৰি, মে দ্য বেষ্ট কেণ্ডিডেট উইনছ। আৰু এতিয়া যাওঁ তলত ব্ৰেকফাষ্ট কৰোঁগৈ, কি বনাইছে চাওঁগৈ আৰু ব্ৰেকফাষ্ট কৰি মেলি ওলাই যাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'বোৰত মৰম দিব। মই ব্ৰেকফাষ্ট বনাই আছে। কি বনাইছে আজি? আজি খিচিৰি বনাইছোঁ আৰু চাৰিওফালে বন আৰু খাই মেলি আৰু ভোট দিবলৈ যাওঁ আৰু পাপাই বনাই দিলে ব্ৰেকফাষ্ট। পিছে এইটো কি ক'বা, এইটো একদম খিচিৰিও নহয়, খিচিৰি কাম পোলাও। হা কি কোৱা? চাব পাৰে খিচিৰি কাম পোলাও। আৰু এতিয়া আমি খাই লওঁ, তাৰপৰা খাই পিনি ভোট দিবলৈ ওলাই যাম। আৰু কি ক'বা, ক'লোঁ এতিয়া চশমা নাই যদিও ভ্লগ কৰি ভাল লগা নাই, নকৰাকৈ ভাল লগা নাই। সেইকাৰণে মই কৈছোঁ চশমাটো ভাঙিলে দুদিন ৰেষ্ট ল'লোঁ, বাট ভ্লগ নকৰাকৈ ভাল লগা নাই, কাৰণে আজি আৰম্ভ কৰি দিছোঁ, হয়নে? মই সদায় ফ্ৰীতে বস্তু পাই যাওঁ, এবাৰো পাই গ'লো। কি পাই সেইটো চাই থাকিলে গম পাই যাব, কিনো ফ্ৰীতে পাইছে। দুটা তুমি লৈছা যে, মোৰ নাই। এটা তোমাৰ, মোৰ নাই। এতিয়া প্লেটখন এক্সচেঞ্জ হৈ যাব, চাই থাকক। ইমান বেয়া নহয় মই। গুড মৰ্ণিং বাইদেউ। গুড মৰ্ণিং। এতিয়া পাপা আৰু মই গৈ ভোট দি আহিলোঁগৈ। আৰু আশা কৰোঁ মে দ্য বেষ্ট কেণ্ডিডেট উইনছ ইন দ্য ৰেচপেক্টিভ এৰিয়াজ। কি কৰিছা? এইবোৰ ধনিয়াৰ মাজত এইবোৰ ধনিয়াবোৰ কি বুলি কয়, থমকি গৈছে। এইবোৰ টেঙেচি টেঙাই গোটেই হেঁচা মাৰি ধৰিছে, আকৌ চিঙি দিছোঁ। এইবোৰ দেখিছা নে কিমান ওলাল, অৱস্থা নাই। এইবোৰ টেঙেচি চবফালে টেঙেচিয়ে। এইটো কি হয় মই গম নাই পাই। এইটো অলপ এইটো লাগে যে খাই, তুমিতো খাই পোৱা নাই চাগে। ময়ো ইয়াৰ নামটো পাহৰি গ'লোঁ, কি হয় এইটো। সেইটো হয় মুঠতে কাম কৰি আছোঁ। কাম মানে কি আৰু, এইবোৰতো চাফাই চলি আছে। কৰি নাই হোৱা, আৰু আছে অলপ। অলপ হৈছেহে, অলপ লৈ লৈছোঁ। ধুনীয়া বতাহ মাৰিছে ন, পৰিৱেশটো ধুনীয়া হৈ আছে। আজি ভোট দি আহিলে কেনেকুৱা লাগিলে? বঢ়িয়া। আৰু ডাঙৰ মেনাকা যদি ভিডিঅ'টো চাই আছে, কৈ দিওঁ যে বহুত জলদি আপোনাৰ হাতৰ পৰা মটন খাবলৈ গৈ আছোঁ দেই। জ্বলা নিদিয়াকৈ। ভাল লাগিছে। বহুত দিনৰ পাছত শ্বৰ্ট হেয়াৰ পিছত দেই। এনেকৈ ভাল লগা নাই। মোক লগ কৰিব যাওঁতো ইমানেই আছিলে চুলিটো, তাৰ পাছতে গোটেই কি কয় দীঘল কৰি দিলে সন্যাসীৰ নিচিনা। এতিয়া আফটাৰ লং টাইম শ্বৰ্ট হেয়াৰ। আৰু আশা কৰোঁ কি ভিডিঅ'ত চুলিখিনি ধুনীয়া লাগিছে বুলি ভিউজ পাম। কথা এটা মনত পৰি গ'ল, মোৰ ব্ৰাছখন নাই বুলি মই পিন্ধি আছোঁ এতিয়া। ষ্টিল নতুন স্পেক্স আহি আছে, জল্দি দেখা পাব। আৰু এপাহ আছিলে, এইটো এৰি গ'ল, এপাহ ফুলিছে। ফুল মোৰ মানুহজনী বিউটিফুল। আদত হৈ গ'ল আৰু সেইটো শুনি শুনি। আগত চি লাগিছিলে, আজিকালি নালাগে। কোনে কাপোৰ মেলিছে? মেলি দিছোঁ আৰু অলপ লাগি দিছোঁ। বৰষুণ আহিব এতিয়া, সেইকাৰণে ইফালে ৰাইজ অকণমান লাগি দিব লাগে মানুহজনীক। চাটনি খাবলৈ আনাম কেতিয়াবা, আজি খাইছোঁ, কাটি দিছে মায়ে। মজা ছিজনৰ প্ৰথম আৰু এইটো। এইফালে এতিয়া ৰিল শ্বুট হৈ আছে, হয় নহয়? এইফালে এতিয়া ৰিল শ্বুট হৈ আছে, আপোনালোকে গৈ ইনষ্টাত চেক আউট কৰিব। আশা কৰোঁ ৰিলটো চাই ভাল পাব। জলকীয়া ফুল, এইফালে জলকীয়া আমাৰ, জলকীয়া লাগিছে। এইফালে চোৱা না তুমি, এইফালে দেখো এইবোৰ ডাঙৰ ডাঙৰ জলকীয়া। এইবাৰ ভোট জলকীয়া নেকি? এতিয়া জলকীয়া ছিঙিবা নেকি? নিচিঙো জলকীয়া। এইফালে লাও দিছোঁ, চোৱা লাও গছ পুৰা বগাইছে, ইফালে চোৱা। আৰু এতিয়া আমাৰ কল আহিছিলে লেন্স কাৰ্ডৰ পৰা, ফ্ৰেমটো আহি গ'ল। এতিয়া যাম, ডেলিভাৰী ল'ম। পুদিনা চাটনি খাবলৈ চিন্তা কৰিব নালাগে, মন গ'লেই হৈ গ'ল চোৱা।
এতিয়া গৰম দিনত তোমাৰ এইবোৰ বনাই মানে পুদিনা অলপ দি পুৰা তেতেলী পানী খুৱাম পিছে কৈ আছিলোঁ যে যিহেতু লেন্সকাৰ্টৰ পৰা এতিয়া কল আহিছিলে আৰু এটা কথা কওঁ যে আপোনালোকেও লেন্সকাৰ্ট ভিজিট কৰিব পাৰে বহুতে ফাষ্ট ছাৰ্ভিচ হয় ন কোৱা আৰু ৰিজনেবল প্ৰাইচ আৰু বহুত ট্ৰেণ্ডি লুকছত ফ্ৰেমছবোৰ আহিছে চেক আউট কৰিব আৰু এতিয়া আমিও ওলাই যাম ফ্ৰেমটো ল'বৰ কাৰণে আৰু তিনিটা মই চাই থৈ আহিছোঁ কেতিয়াকৈ লৈ দিয়ে অ' মাই গড সেই তিনিটা মই ল'ম কৰক জল্দি 10K কৰক বহুত বস্তু পেইণ্টিঙত আছে ফ্ৰেম লাগে হেয়াৰ ট্ৰান্সফৰ্মেশ্যন লাগে চ' জল্দি 10K কৰক হেয়াৰ কালাৰ এইটো ভাগি গৈছে যে মই বহুতে জল্দি 10K কৰক লোহাৰৰ হয় হ'লেও কিয় পৰিব কৈ দিয়া ছাবস্ক্ৰাইব কৰিবলৈ ছাবস্ক্ৰাইব কৰি দিব দেই কামৰ সময়ত এইবোৰ নহয় আজি কি আম খোৱাৰ ৰিল আহি গৈছে আমাৰ চেনেলত ইমানে ই বেয়া পালে খাই এইফালে জলকীয়া টেঙা আছিলে পাই জলকীয়া লাগিছে এই জলকীয়া কিবা মৰহি গৈছিলে দেখিছা পানী দি পুৰা লগা নাই এতিয়ালৈকে ৰিল আপলোড হৈ যাব আপোনাৰ ব্লগ যায় মানে আপোনালোকে গৈ এতিয়া মাৰ একাউণ্টটো চেক আউট কৰক অঁ তুমিতো ফ্ৰী মাল উঠাবলৈ আহিছা মোৰ কপাল এখন চোৱা কপাল ফুলি পিন্ধা নাই ফুলি কি ফুলি ফুলি Oh my ফুলি God. এযোৰ লাগে মোক এতিয়া ফ্ৰী মাল উঠাব আৰু এতিয়া কপাল কপাল চশমা ভাঙিলে মোৰ ল'বলৈ আহিলোঁ মই আৰু পালেগৈ ক'ত তাই আৰু সেই তিনিখন দেখাই আহিছিলে যে এতিয়া। এইটোৱেই মোৰ ভাগত ভঙা মানুহটোৰ চশমা কেইখন পৰিলে এখন আৰু মোৰ চাৰিখন আৰু এখন আছে পিংকটো মই পোৱা নাই এতিয়া হৈ গ'ল তোমাৰ নতুন ফ্ৰেম তোমাৰ নতুন ফ্ৰেম হৈ গ'ল যাওক এইফালে দেখাই দিয়া য়েছ ডান তোমাক বেছি ভাল লাগিছে নহয় তোমাক ধুনীয়া লাগিছে আমাক ধুনীয়া লাগিছে এয়া ডিমৰ বাকলি গুচাই আছোঁ আজি আলু পিটিকা আলু আৰু কণী পিটিকিম আৰু সেয়াই ভাত আৰু এইফালে তিয়ঁহ কাটি থৈছোঁ তুমিতো নোখোৱাই চাগে মই ভাত নাখাওঁ পাই মই ভাত নাখাওঁ পাই তেওঁ দুটা কণী মোৰ অঁ দুটা তোমাৰ দুটা মোৰ তোমাক সেইটো খাব অঁ নালাগে এয়া পাপালে গাখীৰ গৰম দি দিলোঁ চাহ বনাই দিম এতিয়া হৈ গ'ল মই চাহে কাপ খাম দেই চাহ একাপে খাম ফ্ৰেছ লাগিব অলপ খাবা তুমি মোৰ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ বহুত ভাল লাগিছে ইয়াক বেছি ভাল লাগিছে বহুত দিনৰ পিছত এতিয়া দললৈ ওলাই আহিছোঁ আজি চশমা নোহোৱাৰ পৰা এইকেইদিন আচলতে ওলাই অহাই নাছিলোঁ ইমানে মূৰ বিষ হৈছিলে এতিয়া ফাইনেলি সেইটো প্ৰব্লেম চল্ভ মোৰ বিষ হ'লেও ফোন চাব এৰা নাই ভিডিঅ' নন এতিয়া চশমা আহি গ'ল যেতিয়া ডেইলি ব্লগছ আকৌ পাই থাকিব হয় নাই আৰু আপোনালোকে এনেকৈ যেতিয়া মৰম দিছেই আমিও ট্ৰাই কৰিম চফটো বেছি খোৱা নাই যে হিপতি আহিছে নেকি বাৰু আৰু য়েল্ল'টো বেছি আছিলে চাইডত এতিয়া চোৱা ধুনীয়া লাগিছে ন এইটো বেলি ফুলটো আমাৰ নাই ন এইটো আমাৰ নাই আমি য়েল্ল'টো আৰু এই পাৰ্পলটো লগাব পাৰোঁ পাৰ্পলটো ভাল লাগিছে ভাবিছিলোঁ অলপ বহিম বুলি দলত পাপা আহি গ'ল এতিয়া আমি এইফালে পূৰা এতিয়া চাৰ্কলটো এটা পাক মাৰি দিম আজি বহা নহ'ব আৰু পাপা আহি আছে পাপাৰ লগত এক পাক মাৰি দিম সেইটোৱে আৰু কি ক'বা উপায় নাই মাৰি দিছোঁ জল্দি আমি মৰ্ণিং ৱাকো ষ্টাৰ্ট কৰিম ভেৰি চুন সেইটো চেলেঞ্জ হিচাপে লৈছোঁ এতিয়া বহুত জল্দি সেইটো ষ্টাৰ্ট কৰিম আৰু ব্লগছবোৰত আপোনালোকে দেখি গৈ থাকিব এতিয়া যাওঁ ইভিনিং ৱাক কমপ্লিট কৰি লওঁ এতিয়া আৰু এটা কথা কৈ দিওঁ যে ভাবিছোঁ যে আজিকালি যিহেতু শ্বৰ্টছ বহুত দিয়ে মানে মিনি ব্লগ চ' ভাবিছোঁ আমি মিনি ব্লগ দিয়াও ষ্টাৰ্ট কৰিম মানে তাই দিব ত' কেতিয়াবা আহিব ভেৰি চুন আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ' কমেণ্টছবোৰত জনাব কেনেকুৱা হয় আৰু কেনেকুৱা হ'লে ভাল হয় চ' সেনেকৈ আমি এতিয়া মিনি ব্লগো ষ্টাৰ্ট কৰিম আৰু বহুত জল্দি পাব আৰু মইতো বাৰু ব্লগেই কৰিম মিনি ব্লগ তাই কৰিব আৰু এনেকৈ মৰম দি যাব আৰু আজিতো শ্বৰ্ট এণ্ড চিম্পল ব্লগ ইয়াতে সমাপ্ত কৰোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু চশমা আহি গ'ল এতিয়া ডেইলি ব্লগ ষ্টাৰ্ট আকৌ চ' চেনেলটো এতিয়া মোৰ বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 3যোৰ চশমা কথা আছে
আৰু এইপিনে হেয়াৰ ট্ৰান্সফৰ্মেশ্যনটো আছেই এতিয়া হুডিটো আহিলোঁ কেৰাটিন কৰাব আছে বহুত কিবা কিবি কালাৰ আছে কৰাব আছে নেইলছ কৰাব আছে মোৰ নখ আকৌ চুটি হৈ গ'ল চব আপোনালোকৰ হাতত 10K হ'লেহে দিয়ক ব্লগ চাই পিনি যদি 10K সোনকালে নাই কৰোঁ এতিয়া মিনি ব্লগো ষ্টাৰ্ট কৰি দিম মৰম দিব মৰম বুলি দিব আশা থাকিল চেনেলটো চাই থাকক